ভাল লগা দিন এটা কেনেকৈনো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ নহয় জানো। নমস্কাৰ সকলোকে, গুড মৰ্ণিং। এইফালে ৰাতিপুৱাই খোজকাঢ়িবলৈ বুলি ওলাই গৈছোঁ। ভণ্টি আহি থাকোঁতেই কৰা ভিডিঅ' দে কেইদিনমানৰ আগৰ, আৰু লগৰী এজনী হ'লে খোজকাঢ়িবলৈ যাবলৈ ভাল আৰু এইফালে আহি আকৌ জালখনো চাই লওঁ বুলি লৈছোঁ। জালত মাত্ৰ 4টি মাছ লাগিলে, আৰু আমাৰ ঘৰৰ আগফালে পৰিৱেশটো দেখিছেনে, বহুত ধুনীয়া। আৰু এইফালে সিহঁতৰ হাঁহ মাংস খুৱাওঁ বুলি লৈছিলোঁ, আৰু এইফালে তাই বোলে মই বনাওঁ বুলি ক'লে, আৰু এইফালে মই শাক পাতবোৰ কুটি দিছোঁ। আৰু আলহী বুলি ক'লে আৰু ঘৰৰে হাঁহ কুকুৰা থাকিলে মাৰিলে ভাল, আৰু কিনি খোৱাতকৈ নহয় জানো, সেই বুলি আৰু এইয়া দেখিছেনে ধুনীয়াকৈ বনাই থকা হৈছে। আৰু এইফালে জালত লগা মাছকেইটাৰ সৈতে মই মাৰ কাৰণে কুন্দুলিহঁতি বনাব লৈছোঁ, মানে মায়ে হাঁহৰ মাংস নাখায় সেইবাবে। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ হৈ গ'ল আমাৰ হাঁহৰ মাংস, আৰু এইফালে ভাজি, আৰু এইফালে পুঠি মাছ, আৰু এইফালে পাপৰ ভাজি। এনেকৈয়ে ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু দেই। খাই বৈ লৈ এয়া ওলাই ল'লোঁ অলপ ফুৰিবলৈ যাওঁ বুলি। মানে দেওবাৰ দিনটোহে আমি পাওঁ আৰু নহয় জানো, আৰু ল'ৰাৰো উৎপাত মানে যে ফুৰিবলৈ নিনিয়া, আমাৰ স্কুলেই খুলিবলৈ হ'ল বুলি। আৰু ইহঁতিও আহিলে যাওঁ বোলো চিলাপথাৰত থকা হালালি ৰিজৰ্টলৈ বুলি এয়া গৈ আছোঁ। একদম কি উৎপাত, আমাৰ সোণ মানুহ যে বেছি, আৰু একেবাৰে ক'বলৈ উপায় নাই আৰু পাই গ'লোহি এয়া ফাইনেলি। আৰু পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া, মানে ঠাণ্ডা ঠাণ্ডা পৰিৱেশটো। গৰম দিনত মানে একদম বাঁহ গছ আছে, তামোল গছ আছে, আৰু মানে ছাঁত বহি থাকিবলৈ বহুত বেছি ভাল লাগে। আৰু মানে এয়া দেখিছেনে, মই ভাবিছোঁ একেবাৰে চিম্পুলকৈ গ'লোঁ দেই, মেখেলা চাদৰ পিন্ধি। মানে একদম গৰমত সেইদিনা এনেকুৱা কিবা লাগিলে। আৰু আমাৰ সৰু বেটা যে অকল এইবিলাক চলোৱা, মানে মই দেউতাকৰ লগত দি দিলোঁ, আৰু আমি ইফাল সিফালকৈ ঘূৰি ফুৰিলোঁ। দেউতাকে মছলা ওলাই গ'ল, মানে অকল ইটো চলাওঁ সিটো চলাওঁ কৰি থাকে বোলে। তাৰপিছত চাৰ্জো বেছি নাছিলে, সেইকাৰণে বেছি চলাবলৈও নাপালে বাৰু। আৰু এইফালে আমাৰ ধুনু আৰু মুনুৱে, মানে ডাঙৰ বেটা আৰু ভাগিনটোৱে এয়া বুটিং কৰিলে দেখিছেনে। ল'ৰা ছোৱালীয়ে উমলিবলৈ বহুতখিনিয়ে বস্তু আছে বাৰু। এইবোৰ পইচাও লৈছে বাৰু, এইবোৰ 100 টকাকৈ লৈছে নাও চলোৱা। সিফালে ওপৰত দেখিছেনে এয়া চাইকেল চলোৱা, চাইকেল চলাওঁতে 200 টকা পায়। এয়া আমাৰ ডাঙৰ বেটাক চলাবলৈ কৈছিলে, সেই মানে ভাগিনটোৱে নচলায় বুলি সিও নচলালে, অলপ ভয়ো কৰিলে চাগে সেই বুলি। আৰু এইফালে আকৌ আহি পাই গ'লোহি মানে পাহাৰৰ কাষত, মানে পানী মানে বা এজনীলৈ ফোন কৰা হ'ল, লেটাগুটি আছে বুলি ক'লে, আৰু সিহঁতৰ ঘৰৰ পৰা লেটাগুটি আনিবলৈ যোৱাও হ'ল। আৰু এইফালে অকণমান নদীত গা ধোৱা হ'ল। সেইদিনা বহুত বেছি গৰম আছিলে যে, মানে যিমান যি ঘূৰিলৈ ফুৰিলেও এই আহি যে নদী মানে পানীখিনি পাইহে বহুত বেছি ভাল লাগিলে। আৰু সেয়া গা পা ধুই আহি আকৌ পাই গ'লোহি ঘৰ। আৰু আমাৰ ভাইটিহঁতে যে বান সাহাৰ্য দিবলৈ গৈছিলে, সিহঁতি আহি সোমালেহি। আৰু এয়া লেটাগুটি লৈ আহিছিলোঁ যে, সিহঁতক বোলো লেটাগুটিয়ে ভাত কেইটামান খুৱাই পঠিয়াওঁ। নাখাওঁ কৰিছিলে, হ'লেও বাৰু ইমান দূৰৰ পৰা বান সাহাৰ্য দি আহিছে, ভাত কেইটামান বাৰু নোখোৱাকৈ কেনেকৈ পঠিয়াওঁ, সেই বুলি ভাবি এয়া সাধাৰণভাৱে লেটা ভাজিলোঁ, দাইল আৰু পাপৰ ভাজি, পুঠি মাছ ভাজি, আৰু হাঁহৰ মাংস অকণমান আছিলে। এনেকৈয়ে ধুনীয়াকৈ ভাতকেইটা সাধাৰণভাৱে খোৱালোঁ আৰু দেই। এয়া হৈছে আমাৰ নৱচলিহা, সেইফালে হৈছে জুৱেল কাকতি। আপোনালোক বহুতে চিনি পায় চাগে। আজিৰ ভিডিঅ'টো ইমান